কিমান দুৰ্ভাগ্যজনক কথা আমাৰ ঘৰত এতিয়াও নিৰক্ষৰ লোক আছে আমাৰ ঘৰত এতিয়াও নিৰক্ষৰ লোক আছে আমাৰ সমাজত এতিয়াও দেখা পঢ়া নাজানা মানুহ আছে আমাৰ সমাজত এতিয়াও বোকাটোৰ মানুহ আছে আমাৰ সমাজত এতিয়াও ৰাস্তাত ভিক্ষাৰী আছে আমাৰ সমাজে এতিয়াও মেডিকেলত চিট নাপায় বাহিৰতে প্ৰাণ ত্যাগ কৰি আছে আমি দেখি আছো কিন্তু এই স্বাধীনতাৰ যে ৭৫ বছৰ পাৰ কৰাৰ পিছত যে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে তাৰ পৰা আমি বুজিব লাগিব যে আমি যিটো স্বাধীনতা বিচাৰিছো সেই স্বাধীনতা পোৱা নাই আৰু আজিও কি নহয় স্বাধীন নহয় কাৰণ কেলে স্বাধীনতাৰ মূলটো আমি যেনেকৈ আজি বুজা নাই আগৰ পৰাও বুজা নাই সেই 1947 যি পতাকা উত্তোলন কৰিছিলে ১৫ আগষ্টত সেই স্বাধীনতা দিৱসৰ পৰা আমি স্বাধীনতা দিৱস দীৰ্ঘদিন ধৰি পালন কৰি আছো ভাষণৰ ওপৰত ভাষণ দি আছো আজি লালকিল্লাতো বহুত মিথ্যাচাৰী এটা ডাঙৰ ডাঙৰ ভাষণ দিব ডাঙৰ ডাঙৰ কথা ক'ব প্ৰকল্পৰ কথা ডাঙৰ ডাঙৰ কিবা ক'ব কিন্তু আমাক ডাঙৰ ডাঙৰ ভাষণ নালাগে আমাক সৰু সৰু প্ৰচেষ্টা লাগে আৰু যদি আমি সেই সৰু সৰু প্ৰচেষ্টাবিলাক যদি সেই 1947 15 আগষ্টৰ পৰা যদি পালন কৰিলোহেঁতেন আজি আমাৰ দেশ ক'ৰ পৰা ক'ত থাকিলেহেঁতেন আমি ক'ব নোৱাৰিলো এইখিনি কথা ছাত্ৰ ছাত্ৰীসকলে বুজিব লাগিব যে স্বাধীনতা আচলতে কি দেশভক্তি কি আজিৰ তাৰিখত আমি বুজি পাব লাগিব যদি আমি বুজি নাপাওঁ যে দেশভক্তি কি স্বাধীনতা কি তেতিয়াহ'লে আমি দেশ নিৰ্মাণত আমি কেনেধৰণে সহযোগিতা কৰিম বা আমাৰ দ্বাৰা দেশৰ কি উন্নতি হ'ব দেশ স্বাধীন বা দেশভক্তি মানে এনেকুৱা নহয় যে সীমাত গৈ কেনে বন্দুক লৈ আছো আমি পাকিস্তানৰ বৰ্ডাৰত গৈ পাকিস্তানৰ যুদ্ধ কৰিছোঁ চীনৰ বৰ্ডাৰত গৈ চীনৰ যুদ্ধ কৰিছোঁ সেই স্বাধীনতা নহয় সেই দেশভক্তি নহয় সেয়া দেশভক্তি নহয় দেশভক্তি আমি এনেদৰে বুজি পাব লাগিব যে দেশভক্তি মানে হ'ল আমাৰ প্ৰতিজনৰ দায়িত্ব আমাৰ প্ৰতিজনৰ কৰ্তব্য যেনেকৈ ছাত্ৰ ছাত্ৰী হিচাপে কৰ্তব্য থাকে যে মই সময়মতে উঠিব লাগিব সময়মতে পঢ়িব লাগিব মই যদি তাত গাফিলতি কৰিছোঁ তাত চিটিং কৰিছোঁ তেতিয়াহ'লে তুমি দেশভক্ত নহয় কাৰণ তুমি কি কৰিছা তোমাৰ নিজৰ ভৱিষ্যতক ফলচেকত পেলাই আছা তুমি এই দেশ নিৰ্মাণৰ কাৰণে তোমাৰ যিখিনি লাগে তোমাৰ অৰ্হতা লাগে তুমি ভালদৰে জ্ঞান আহৰণ কৰিব লাগে তোমাৰ জ্ঞান বুদ্ধি যেতিয়া বিকাশ হ'ব তেতিয়া তুমি দেশ নিৰ্মাণত সহায় কৰিব পাৰিবা যদি তোমালোকে পঢ়া শুনাত গাফিলতি কৰিছা সেয়া তোমালোকৰ দেশভক্তি নহয় আৰু সেয়াও দেশভক্তি যদি তুমি সময়মতে উঠিছা মা দেউতাক শুশ্ৰূষা কৰিছা তোমাৰ দায়িত্ব যদি তুমি পালন কৰিছা সেয়াও দেশভক্তি আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে পতাকাবিলাক আমাৰ চহৰ অঞ্চলত গ'লে দেখা পায় সৰু সৰু পতাকাবিলাক থোপা বান্ধি লৈ কিনে ল'ৰা ছোৱালীবোৰ বিকিব দেখিছা নাই তোমালোকে এই যে আমাৰ বাইকৰ আগত লৈ কেনে আজি খুব ফুল স্পীডত দৌৰি থাকিব সেইটো দেশভক্তি আমাৰ দৌৰা কিছুমানে আজি বাইকত ডাঙৰ ডাঙৰ ফ্লেগ ল'ব লৈ কেনে বাইকৰ চাইলেঞ্চাৰৰ খুব জোৰ জোৰকৈ শব্দ দি কেনে চুচৰাই এই মাটিত আঁচ বহাই আজি বাইক চলাব সেই অসভ্যবিলাকে নাজানে এই মাটিৰ যিটো আমাৰ গোন্ধ এই মাটিৰ যিটো স্বাধীনতা এই স্বাধীনতা বহুতৰ তেজৰ ৰাঙলী হোৱাৰ বিনিময়ত পাইছোঁ কিন্তু আজি সেইবিলাক অভদ্ৰবিলাকে যিয়ে স্বাধীনতাৰ স্বৰটোও নাজানে পতাকাখন আগত লৈ কেনে দিনটো ঘূৰিব আৰু ক'ৰবাত পতাকাখন পেলাই দিব মই কওঁ যে আজিৰ তাৰিখতো যে এনেকুৱা ধৰণৰ মই ছাৰ উত্তেজিত ভাষণ কেলে দিছোঁ কাৰণ কেলে দুখ লাগে কাৰণ সকলোৰে কৰ্তব্য আছে নৈতিক দায়িত্ব আছে যে আমি দেশ নিৰ্মাণত সহায় কৰিব লাগে আৰু যদি আমি কৰিব পৰা নাই অকল চৰকাৰক দেখি থাকিলে কেতিয়াও আমাৰ দেশৰ সমস্যা সমাধান নহয় সেইকাৰণে আমি ক'ম যে এই যে বাট পথত আমাৰ সৰু ল'ৰা ছোৱালী এতিয়া যে পতাকা বিক্ৰী সেইটো দেখিবলৈ হয়নে নহয় সৰু ল'ৰা ছোৱালী যে পতাকা বিক্ৰী কৰি থাকে পুৰণা কাপোৰ চাপোৰ পিন্ধি কেনে যে গাড়ী যে পতাকা লওক চাহ পতাকা লওক সেইটো কি দেশভক্তি নেকি সেইটো দেশভক্তি নহয় তাৰ ভোকত কি কৰে পতাকা বিক্ৰী কৰি আছে সেইটো দেশভক্তি নহয় আজি যদি আমাৰ মানুহে শান্তিত শুব পাৰিলেহেঁতেন শান্তিত খাব পাৰিলেহেঁতেন স্বাধীনতা আন্দোলনত কিমান শ্বহীদ হৈছে তাতকৈ বেছি শ্বহীদ হৈছে স্বাধীনতাৰ পিছত আজি এই ভূমিতে বড়ো অবড়োৰ মাজত কিমান সংঘাত হৈছে আমাৰ চকত কিমান সংঘাত হৈছে আমি বড়ো ভাইসকলক মাৰিছোঁ বড়ো ভাইসকলে আমাক মাৰিছে কেতিয়াবা হিন্দু মুছলমানৰ মাজত লগত লাগিছে কেতিয়াবা আমাৰ কি হৈছে নানান ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নানান ধৰণৰ জাতি বিদ্ৰোহ হৈছে গতিকে স্বাধীনতা আন্দোলনত যিমান মানুহ মৰিছিলে তাতকৈ বেছি মানুহ আমি নিজৰ মাজত কাজিয়া কৰি গতিকে স্বাধীনতা মানে আমি যে বুজা নাই সেই কথাটো আমি জ্ঞাত সেইকাৰণে যে আমাৰ APJ আব্দুল কালামৰ ষ্টুডেণ্টখিনিক ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাম যে তোমালোকে যে এইখন বিদ্যালয়ত তোমালোকে অধ্যয়ন কৰিবলৈ আহিছা ইয়াৰ পৰা যাতে এজন ভাল মানুহ হ'ব পাৰে এজন ভাল মানুহ হ'ব পাৰে ভাল মানুহৰ কেতিয়াও মৰণ নাই সৎ মানুহৰ কেতিয়াও মৰণ নাই তোমালোকে নাভাবিবা যে ভাল মানুহৰ কেৰিয়াৰ নাই নেকি বদমাচি কৰি কেৰিয়াৰ কৰি কোনো লাভ নাই তোমালোকে ডক্টৰ হ'লেও ইঞ্জিনিয়াৰ হ'লেও সাধাৰণ শিক্ষক হ'লেও তুমি যদি হাজিৰা কৰি খাবলগীয়া হয় তাক যদি সততাৰে পালন কৰা তেতিয়া গম পাম যে আমাৰ APJ আব্দুল কালামে কিছু ভাল মানৱ সম্পদ সৃষ্টি কৰিবলৈ সফল হৈছে গতিকে এই কথা মনত ৰাখিব লাগিব আৰু তোমালোকৰ যি অধ্যয়নৰ যিটো তোমালোকৰ গতি বা তোমালোকৰ যিটো ছাত্ৰ হিচাপে যিটো দায়িত্ব এইখিনি দায়িত্ব যদি তুমি আজি স্বাধীনতা দিৱসতে যদি সংকল্প ল'ব নোৱাৰা যে আজিৰ পৰা মই ছাত্ৰ হিচাপে বা ছাত্ৰী হিচাপে মই সকলো দায়িত্ব পালন কৰি যাম এই সংকল্প যদি আমি এই পতাকাৰ তলত লৈ কেনে যদি আমি যাব নোৱাৰোঁ সংকল্প কৰি যাব নোৱাৰোঁ তেতিয়া মনত ৰাখিবা যে তোমালোকে এই দেশৰ সুনাগৰিক নহয়
তোমালোকে এক প্ৰকাৰ তোমালোকে নাজানাবিলাকক এক প্ৰকাৰে অসমীয়াত অসভ্য বুলি কয়, তোমালোকেও এক প্ৰকাৰ অসভ্য যদি তোমালোকে নিজৰ দায়িত্বখিনি পালন কৰিবলৈ সমৰ্থ নহয়। বৰ দীঘলীয়া বক্তব্য নিদিওঁ, তথাপি আমি মানি আহিছোঁ এই দেশত হিন্দুৰ জন্ম হৈছে, মুছলমানৰ জন্ম হৈছে, শিখৰ জন্ম হৈছে, আমাৰ APJ আব্দুল কালামত মানুহৰ জন্ম হওক এই আশা মোৰ মনত আছে। এই ভাৰতবৰ্ষত দৈনিক হিন্দু জন্ম হৈছে, মুছলমান জন্ম হৈছে, শিখ, ইছাই, নানান ধৰণৰ কলিতা ডেকা নামত আন্দোলন চলি আছে। কিন্তু মই বিচাৰোঁ যে APJ আব্দুল কালাম একাডেমীৰ পৰা মানুহৰ জন্ম হওক আৰু এই মানুহে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত সহায় কৰক। এয়া মোৰ শেষ সংকল্প। খুব দীঘলীয়া বক্তব্য নিদিওঁ। ইয়াৰ পিছতে মই পুনৰবাৰ আমাৰ এই 15 আগষ্ট তাৰিখৰ যি আমাৰ স্বাধীনতা দিৱস, এই 75তম স্বাধীনতা দিৱসৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে আজিৰ পৰা এটলিষ্ট আমাৰ যিমান উপস্থিত আছোঁ, আমাৰ যিখিনি দায়িত্ব কৰ্তব্য, এই স্বাধীনতাৰ খাতিৰত আমি সংকল্প গ্ৰহণ কৰিম যে আমাৰ নিজৰ দায়িত্ববিলাক, আমাৰ পুত্ৰৰ মাতৃৰ প্ৰতি দায়িত্ব, ছাত্ৰ ছাত্ৰীৰ শিক্ষকসকলৰ প্ৰতি দায়িত্ব, শিক্ষকসকলে যদি ভালমতে শিক্ষা দিব পৰা নাই, তেওঁলোকৰ দায়িত্ব যদি শিক্ষক কৰা নাই, তেখেতসকলেও দেশভক্ত নহয়। তেখেতসকলে শিক্ষকৰ নামত এটা অধপতনে নিয়া মেচিনহে। তেখেতসকলো এক প্ৰকাৰ অসভ্য যদি শিক্ষা প্ৰদান কৰাওঁতে তেখেতৰ বিফল হৈছে, সৎ শিক্ষা যদি দিব পৰা নাই। স্বামী বিবেকানন্দ তোমালোকে জানা, এটা সৰু স্বামী বিবেকানন্দই যেতিয়া হিন্দুইজিমটোত কৰিছিলে, বিশ্ব দৰবাৰলৈ নিবলৈ গৈছিলে, তেতিয়া মাক ছাৰক সুধিছিলে যে মা মই বিদেশলৈকে যাব বিচাৰোঁ, যাব পাৰোঁ নে নোৱাৰোঁ? তেতিয়া মাকে কৈছে তুমি চাকুখন দিয়াচোন। চাকু মানে বুজি পোৱা, চুৰি কটাৰী যিখন আছে, চুৰি কটাৰীখন দিয়াচোন বুলি কৈছিলে স্বামী বিবেকানন্দক। তেতিয়া স্বামী বিবেকানন্দই চুৰি কটাৰীখন দিলে, দি কিনে আচলতে মই যাব খুজিছোঁ বিদেশত ভাষণ চাখন দিবৰ কাৰণে বা আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতিক প্ৰচাৰ কৰিবৰ কাৰণে, চাকুখনৰ লগত কি সম্পৰ্ক আছে? যে চাকুখন দিয়া বুলি কৈ কেনে এইটো মায়ে তুমি কি পৰীক্ষা ল'লা? মোকতো তুমি একো প্ৰশ্ন নকৰিলা মই যাব পাৰিম নে নোৱাৰিম। তো স্বামী বিবেকানন্দক মাকে কি কৈছিলে, বোলে তুমি যাব পাৰিবা, কাৰণ তুমি চাকুখন দিওঁতে কি কৰিছা, ধাৰখিনিত তুমি ধৰিছা আৰু যিটো নাল থাকে, এই কাঠৰ নালটো তুমি মোৰ ফালে আগবঢ়াই দিছা। তাৰ মানে কি যে আমি আনক বিপদত পেলোৱাতকৈ আমি আনক সুবিধা দিয়াটো হ'ল আমাৰ মূল নাগৰিকৰ কৰ্তব্য। সেইটো স্বামী বিবেকানন্দক মাকে কৈছিলে তুমি মোৰ ফালে নালটো আগবঢ়াই দিছা, কিন্তু তুমি এটা ধাৰখিনিত তুমি ধৰি আছা। গতিকে ইয়াৰ পৰা তুমি এজন যোগ্য, গতিকে তুমি আমাৰ এই ভাৰতবৰ্ষৰ এজন ভাল নাগৰিক, তুমি ভাৰতবৰ্ষৰ সংস্কৃতিক বিশ্ব দৰবাৰত পৰিষ্কাৰ কৰা। গতিকে আমিও তেনেকুৱা হ'ব লাগিব। আমাৰ এতিয়া নীতি কেনেকুৱা, নালটো আমাৰ দেখি থাকি কাৰোবাক খুচি দিয়াহে আমাৰ ইচ্ছা। আমি কোনো কটাৰীখন আগবঢ়াই এইটো চিন্তা নকৰোঁ যে কটাৰীখন সঁচাকৈ কটাৰীখন আগবঢ়াই দিলে সদায় ধাৰখিনিত ধৰি কিনে আগুৱাই দিব লাগে। এইটো এথিকেল ভেলু, নৈতিক প্ৰমূল্য এইটো। গতিকে তেতিয়ালৈকে আমি এইবিলাক এনেধৰণৰ আমাৰ যিটো আমাৰ ব্যক্তিত্ববিলাক যদি আমি এনেকৈ গঢ় দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ভাৰতৰ সুনাগৰিক হ'ব নোৱাৰোঁ। আশা ৰাখিছোঁ এই সৰু এটা ভাষণৰ জৰিয়তে কাৰোবাৰ যদি কিঞ্চিত